What did you say? One second. One second. What? টেলিভিছনৰ টক শ্ব' আপোনাৰ বাবে নতুন নহয়। যুক্তি তৰ্ক হুলস্থুল, কেতিয়াবা কোনেও কাৰো মাত কথা নুশুনা অসহনীয় পৰিৱেশ। কিন্তু এনেবোৰ আলোচনাৰ সৈতে অভ্যস্ত দৰ্শকৰ বাবে ব্যতিক্ৰমী অনন্য আছিল মঙলবাৰৰ সন্ধিয়া। সময় তেতিয়া সন্ধিয়া 8 বাজিছে। আৰম্ভ হৈছে প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াৰ জনপ্ৰিয় তথা বহুল সমাদৃত অনুষ্ঠান অভিমত। আজিৰ অভিমতত পিছে অতিথি কোন? মঙলবাৰে অভিমতৰ অতিথি আছিল সাম্প্ৰতিক সময়ৰ অসমৰ প্ৰেক্ষাপটত চৰ্চাৰ শীৰ্ষত থকা বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 প্ৰসংগত দুই বিপৰীত মেৰুত অৱস্থান কৰি নিজ নিজ সবল স্থিতি প্ৰতিপন্ন কৰি অহা দুজন নেতা। প্ৰথমজন অখিল গগৈ। যোৱা 2টা দিনত বিতৰ্কিত বিধেয়কখন সন্দৰ্ভত শুনানি ল'বলৈ অহা যুটীয়া সংসদীয় সমিতিৰ সন্মুখত বিধেয়কখনৰ বিৰুদ্ধে ৰাজ্যত প্ৰবল জনমত গঢ়ি তোলা অখিল গগৈ। অখিল গগৈ সকলো পৰিচয় আপোনালোকে জানে, নামেই যাৰ পৰিচয়। আৰু দ্বিতীয়জন অতিথি আছিল বিগত দীৰ্ঘদিন ধৰি অসমত এই নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ সপক্ষে মাত মাতি অহা 16টাকৈ বাংলাভাষী সংগঠনৰ উমৈহতীয়া মঞ্চৰ নেতা সুকুমাৰ বিশ্বাস। এইগৰাকী সুকুমাৰ বিশ্বাসেই হিন্দু বঙালীৰ নাগৰিকত্ব সুৰক্ষাৰ বাবে এখন সুকীয়া আইনৰ প্ৰথম পোষকতা কৰা সংগঠনটোৱে আছিল অসমত বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন। এটা স্পৰ্শকাতৰ বিষয় আৰু বিষয়টোক লৈ দুই পৰস্পৰ বিৰোধী নেতা। এজন বিধেয়কখনৰ ঘোৰ বিৰোধী, আনজন ঘোৰ সমৰ্থক। স্বাভাৱিকভাৱেই দুয়োজনেই আলোচনাত বহিছিল যুযুধান ৰূপ লৈ। যুক্তিতৰ্কৰ মাজেৰে আগবাঢ়িছিল নিতুমণি শইকীয়াৰ অভিমত। পিছে নিজ নিজ স্থিতিত অতিকে কঠোৰপন্থীৰূপে পৰিচিত এই দুই নেতাৰ মাজত অভিমতৰ মঞ্চত যুদ্ধ নহল। দেখা নগল তীব্ৰ বাক্যবাণী, হল সন্ধিহে। কাৰণ অভিমতৰ মঞ্চত এই যুক্তিতৰ্কৰ মাজতে আকৌ এবাৰ প্ৰমাণ হল অসম অসমীয়াৰ বাবে কিমান ভয়াৱহ হ'ব পাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক। এখন হল নাগৰিকত্ব সংশোধনী বিধেয়ক। 31 ডিচেম্বৰ 2014লৈকে যিমানবিলাক মানুহ আহিছে 71 চনৰ পাছত মানে সেইটো বুজি ল'ব লাগিব, তেওঁলোকক নাগৰিকত্ব দিবৰ কাৰণে এখন বনোৱা হৈছে। প্ৰথমেই আমাৰ মুখ্য সম্পাদকক সাক্ষী কৰি সুকুমাৰ বিশ্বাসৰ প্ৰতি অখিল গগৈৰ প্ৰস্তাৱ। বাংলাভাষী এই সংগঠনসমূহ সংকল্পবদ্ধ হওক যে কোনো কাৰণতেই 71ৰ পিছত অহা বিদেশী নাগৰিকৰ বোজা অসমক জাপি দিব খোজা বিধেয়ক বা নীতি নিৰ্দেশনা আদি মানি নলয়। বিপৰীতে 71ৰ পূৰ্বে অসমলৈ অহা সকলো বঙালীৰ সকলো সমস্যাৰ সমাধান বিচাৰি দুয়োজন নেতাই গঢ়ি তুলিব ঐক্যবদ্ধ সংগ্ৰাম। যিমানবিলাক আপোনালোকৰ ডি ভোটাৰত নিৰ্যাতিত হৈছে প্ৰত্যেকজন মানুহৰ কাৰণে যুঁজিবৰ কাৰণে যিমান যুঁজিব লাগে তাৰ কাৰণে আপোনাৰ লগত মই থাকিম বুলি আজি লিখি দিম। আপুনি এটা বস্তু লিখি দিয়ক যে বিদেশৰ পৰা আৰু কোনো বিদেশী 71ৰ পাছত আহিব নালাগে, আগৰ মানুহখিনি আমি শান্তিৰে থাকিব লাগে আৰু অসমত কোনো এদিন যাতে সাম্প্ৰদায়িক সংঘৰ্ষ সংঘাত হ'ব নোৱাৰে। অখিল গগৈৰ এই প্ৰস্তাৱৰ প্ৰতি সন্মতি প্ৰকাশ কৰিলে সুকুমাৰ বিশ্বাসে। এইখিনি লিখি দিব পাৰোঁ যে বাংলাদেশৰ অতিৰিক্ত বোজা, বাংলাদেশীৰ অতিৰিক্ত বোজা 71ৰ পিছত তাকো যাতে অসমত সংস্থাপন কৰিব নালাগে, এইটো মই নহয়, অসমৰ যিমানকেইটা বাঙালী সংগঠন আছে এই কথাষাৰ লিখি দিবলৈ আমি কোনো কুণ্ঠাবোধ নাই। আছে চিয়ৰ এইটোত আছো। তেতিয়াহ'লে বঢ়িয়া। কেৱল ইমানেই নহয়, ভাৰতীয় সংবিধানৰ 370 আৰু 371 অনুচ্ছেদৰ আধাৰত অসমক বিশেষ ৰাজ্যৰ মৰ্যাদা দিয়াৰ দাবীটো উমৈহতীয়া কাৰ্যসূচী গ্ৰহণৰ সিদ্ধান্ত ল'লে অখিল গগৈ আৰু সুকুমাৰ বিশ্বাসে। ভাৰতবৰ্ষৰ সংবিধানৰ আৰ্টিকল 371 বা কাশ্মীৰৰ যিটো ধাৰা, সেই ব্যৱস্থাৰ অধীনত আমাক অসমক বিশেষ ৰাজ্য লগে লগে একেটা সময়তে পাৰ্লিয়ামেণ্টত এইটো গৃহীত কৰিব লাগিব। এই কথাকেইটাক লৈ আপুনি আমাৰ লগত যাব জইণ্ট পাৰ্লিয়ামেণ্টাৰী কমিটিলৈ। কিন্তু প্ৰশ্ন হ'ল মাত্ৰ এঘণ্টা আগলৈকে যুযুধান হৈ থকা এই দুই নেতাৰ মাজত সন্ধি বুজাবুজি কিদৰে সম্ভৱপৰ হৈ উঠিল। সাম্প্ৰতিক সময়ৰ আমাৰ জাতীয় জীৱনৰ এই জটিল সন্ধিক্ষণত দুই পৰস্পৰ বিৰোধী নেতা কিদৰে উপনীত হ'ল একেটা কক্ষপথত। শুনক সুকুমাৰ বিশ্বাসৰ মুখেৰে। ইয়াৰ আগতে এনেকুৱা পৰিৱেশ ৰচনা হোৱা নাছিল। আপুনি কৰি দিলে ৰচনাটো, আপুনি কৰিলে, পৰিৱেশ ৰচনা হোৱা নাছিল, প্ৰসংগ নাছিল। তেতিয়া আমি ব্লাইণ্ডলি যেনেকুৱা এওঁলোকে ব্লাইণ্ডলি হয়তো অলপ সুকীয়াকৈ ক'লে বুজি পালোঁ, ভাল লাগিছে কথাটো। আমাৰ মুখ্য সম্পাদকৰ এই যুগান্তকাৰী ভূমিকাক প্ৰশংসা কৰিলে অখিল গগৈয়েও। বিশেষকৈ এখেত সাক্ষী আছে, এখেতেই গোটেই আজিৰ এই মূল একদম ধুনীয়া
আলোচনাটোৰ মূল মানে হেৰি আপোনাৰ মানে ধৰণী ধৰোতা আৰু তাৰ পিছত এক আৱেগিক মুহূৰ্ত আমাৰ আজিৰ এই অনুষ্ঠানটোৰ পৰা এটা বাৰ্তা যাব লাগিব গোটেই অসমবাসী এটা খুব ভয়ত আছিলে শংকাত আছিলে মই ভাবোঁ আপোনালোক দুয়োগৰাকীয়ে আজিৰ এই শংকা বহুদূৰ এতিয়া নাইকিয়া কৰিছে আৰু অনাগত দিনত বিদেশী মুক্ত অসম গঢ়াত আপোনালোক একেলগে অগ্ৰসৰ হ'ব যিটো হাঁহি মাৰি আমি কথা পাতিছো নহয় প্ৰত্যেকজন অসমীয়া ভাষী আৰু বঙালী ভাষী গৌৰৱবোধ হাঁহি কৰিছে। হাঁহি কথা পাতিব পাৰিব লাগিব গৌৰৱবোধ হয় নে কৰিব। নহয়? নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে সংগ্ৰাম গঢ়িব অখিল গগৈ আৰু সুকুমাৰ বিশ্বাসে বিধেয়কখনৰ বিৰুদ্ধে 16টা বাংলাভাষী সংগঠনে স্মাৰক পত্ৰ দিব ৰাজ্যপাল আৰু JPCক এই ঐতিহাসিক প্ৰস্তাৱ গৃহীত হ'ল প্ৰতিদিন টাইমৰ ষ্টুডিঅ'ত যি সময়ত বিতৰ্কিত বিধেয়কখনৰ আলম লৈ অসমত অসমীয়া আৰু বঙালীৰ মাজত সংঘাত সৃষ্টি কৰাৰ বাবে এচাম দুষ্টচক্ৰ উঠি পৰি লাগিছে তেনে সংঘাতৰ উকমুকনিৰ সময়তে অসমবাসীয়ে পালে সমন্বয়ৰ বাৰ্তা যেন এয়া এক ঐতিহাসিক দায়িত্ব আছিল প্ৰতিদিন টাইমৰ তথা প্ৰতিদিন টাইমৰ মুখ্য সম্পাদকগৰাকীৰ বিদেশীমুক্ত এখন অসম গঢ়াৰ ক্ষেত্ৰত যেন এক মাইলৰ খুঁটি হৈ ৰ'ব 8 মে মঙলবাৰৰ সন্ধিয়াৰ অভিমত ব্যুৰো ৰিপৰ্ট প্ৰতিদিন টাইম